হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে সকলো ভালেই আছে, মজাকৈ আছে। তো ৰ'ব চাহটো খাই লওঁ। আজি অলপমান ওলাই যাম বাহিৰত, আৰু গুৱাহাটীৰ ৱেডাৰটো আজি অকণ ডাৱৰীয়া হয় আৰু বৰষুণো চাগে দি আছে অকণ। তো অলপমান ওলাই যাম, আপোনালোকো বলক অলপমান ফুৰি আহোঁ। আৰু ৰুমত সোমাই বৰিং হৈ গৈছোঁ, বহুত বেছি বৰিং হৈ গৈছোঁ। তো অলপমান ওলাই যাওঁ, আপোনালোকে চাওক ৱেডাৰটো চাওক। পূৰা ঠাণ্ডা আৰু আজি ৱেডাৰটো আজি। তো বলক এতিয়া অলপ ওলাই যাওঁ বাহিৰত। গেটটো খুলিব ক, খুলিব ক। মজা ৱেডাৰ। এতিয়া আমি অলপ ওলাই যাওঁ। বৰষুণ দি আছে আৰু এতিয়া আমি অলপ ফুৰি আহোঁ, বাহিৰতে কিবা এটা খাই আহোঁ ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাওক, এনজয় কৰক। ঠাণ্ডা বতৰ, পাৰিলে ঘৰত ৰুমত গাহৰি আনি খাওক। বজাই দিওঁ। আৰু গাড়ীটো বন্ধ হৈ যায়। ক'ত যাওঁ আমি এতিয়া? ওলাই যাওঁ ন? ইয়াত যাওঁ আৰু এটা বেলেগ গেষ্ট হাউচত। বৰষুণটো কিয় ৰখি গ'ল যে আমি ওলাওঁতে? ভালে চাফাই অভিযান চলিছে, অলপ গাছকেইটা কমিব। বহুত বাচিব। নতুন মাল এইটো। আমাৰ স্মাইল মাৰি আছে। এইটো কি হয়? ৰুক্মিণী গাঁও ন? ৰুক্মিণী গাঁও। আমি এতিয়া ক'ত যাম? গুৱাহাটীত ট্ৰেফিক জাম ভাই, ইমান যাব দিব আৰু নেকি? ৰাস্তাটো ক্লিন লাগিছে, কিন্তু যিমানে যেনেকুৱা এইটো ট্ৰেফিক জাম। ঠাণ্ডা হৈছে বতৰটো। মই এইটোৱে ভাল চোৱা। এইটো আমাৰ গুৱাহাটী দিছপুৰ নিউ ব্ৰিজ। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাঙৰ ব্ৰিজ বনাইছে। তথাপিও গুৱাহাটীৰ জামটো শেষেই নাই হোৱা, এইটো বেলেগ কথা। পুলিচ দাদাৱতী শুই আছে, মই বহি আছোঁ। এইটো আমাৰ স্মাইলি হাঁহি আছে, এইটো বেলেগ কথা। আমি গৈ পাম আৰু দিছপুৰ পাম আৰু লাষ্ট গেট। তাৰপিছত আমি বগা গেটলৈকে যাম, তাতে আমি পুৰি লুচি জেলেবি খাম। আমাৰ ৰাজধানী মছজিদ। এইটো ৰাজধানী মছজিদ ন? হয়, ধুনীয়া নেকি দেই? এইটো ধুনীয়া লাগিছে। এইটো ক'ব গ'লে হাতীগাঁও ৰাস্তাতে পৰে, এইটো বেলেগ কথা। টাৰ্ণিঙত আপোনালোকে আহক, হাতীগাঁও নমাজ পঢ়ক। ৰোজা চলি আছে ন এতিয়া? এতিয়া এনেও বিৰিয়ানী খাব পাম ৰোজা শেষৰ পিছত। লগৰবিলাকৰ তাত গৈ চেৱৈ বিৰিয়ানী। ক'ৰবাত কৰোঁগৈ ব'লা। নাই, গেষ্ট হাউচে কৰিম দিয়া। ব্ৰেকফাষ্ট কি নকৰা নেকি বাহিৰত? বাহিৰত নকৰোঁ এতিয়া, তাতে বনাব দিছোঁ অলৰেডি। বনাব দিছা? বাহিৰতে কৰিলে ভাল আছিলে নেকি, নে নালাগে ন? এতিয়া নালাগে, পালোৱে আৰু ন? পাই গৈছে। তো এতিয়া আমি যাওঁ আৰু ডাইৰেক্ট ব্ৰেকফাষ্ট কৰিব যাওঁ। মানে ডাইৰেক্ট গেষ্ট হাউচে যাম, ৰুমতে যাম। ইমান খাওঁ নাই গৈছে কালাৰ, এইটো বেলেগ কথা। মানে এতিয়া ৰুমতে গৈ আছোঁ ডাইৰেক্ট ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। তো যাওঁ আৰু ব'লা। আমি ব্ৰেকফাষ্টটো বাহিৰতে কৰিম বুলি ভাবিছিলোঁ, কিন্তু মানে অলৰেডি বনাই থৈ দিছে ৰুমত।
চ' আমি ৰুমতে আহি পেলাই কৰিম তো নহ'লে ইয়াত লছ হৈ যাব ন ব্ৰেকফাষ্ট অলৰেডি ৰেডি কৰি ৰাখিছে সেইকাৰণে আমি আকৌ ৰিটাৰ্ণ আহি আছোঁ ৰুম ইয়াতে ব্ৰেকফাষ্ট কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব আৰু মাজে মাজে ভিডিঅ' দি থাকিম আৰু আজি ৱেডাৰটো ভাল আছিলে ঠাণ্ডা বতৰ তো অলপ ওলাই গৈছিলোঁ ভাল লাগিলে আপোনালোকক যিমান পাৰোঁ দেখালোঁ অলৰেডি চাই কিছুমানে চাইছে এই চব দেন অলছ' মই এনেই অলপ ফুৰিব গ'লোঁ ন তো আপোনালোকক দেখালোঁ একো নাই মজা ৰাতিপুৱা লেটেই হৈ গ'ল ব্ৰেকফাষ্ট তথাপিও কৰি লওঁ বাহিৰত নকৰিলোঁ তো এতিয়া আমি ব্ৰেকফাষ্ট কৰোঁ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম টাটা বাই বাই